guys, welcome back to my channel. More channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ। আজি হৈছে ৰঙালী বিহু অৰ্থাৎ বহাগৰ প্ৰথম দিন। তো সকলোকে মোৰ চেনেলত থকা সকলোকে ৰঙালী বিহুৰ বহুত শুভকামনা জনালো। সকলোৰে জীৱনটো যেন ৰঙীন হৈ পৰে আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো। তো বিহু বুলি এবাৰ একচুয়ালি আমাৰ বিহু নাই, মানুহ ঢুকাইছে, সেইভাবে পিঠা পনা একো বনাব পৰা নাই। তো সেইভাবে ভিডিঅ'ত আপোনালোকে তেনেকৈ একো দেখাও নাপাব। জেতুকা লৈছোঁ কিন্তু বিহু বুলি বেলেগ কৰিব নোৱাৰে, কাপোৰ সাজো পিন্ধিছোঁ। তো এতিয়া আমি মাইনা মই আমাৰ সন্মুখৰ ঘৰ মাইনা মই ফটো উঠিম কেইটামান। এইবাৰ বিহু বুলি তেনেকুৱা একো স্পেচিয়েল ব্লগ দেখাব নহ'ব, আৰু যি পাৰোঁ দেখাই থাকিম। তো চাই থাকিব ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ। তো আমাৰ জেতুকা বটা হ'ল, এতিয়া আমি হাতত ল'ম। ডিম্পিবাৰ হাতখন চাওঁ, ইমান ৰং। ডিম্পিবাৰ মোক লগাই দিব। প্ৰতি বছৰে আমাৰ ফটোশ্বুট নোহোৱাকৈ নহয়। এইবাৰো উঠিলোঁ আমি কিবা কিবি চাবৰ বাবে, ইনষ্টাগ্ৰামত চাব। আৰু এইবাৰ মই মাইনাহঁতৰ ঘৰত আহিছোঁ, সিহঁতৰ ঘৰত উঠিছোঁ, আনবাৰ আমাৰ ঘৰত উঠোঁ। ফটো উঠিলোঁ, ডান্স কৰিলোঁ, ৰীল বনালোঁ। আৰু এইফালে আহা মাইনা, তো কৈ দিয়া হেল্ল', হেপী ৰঙালী বিহু। আমাৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। এইবাৰ যদি বিশেষ দেখাব নোৱাৰিলোঁ, জাষ্ট শুভেচ্ছাটো দিবৰ বাবে আপোনালোকৰ ওচৰত ব্লগটো বনালোঁ, চাই থাকিব। এইটো চিম্পিবা, মোৰ একেবাৰে অৱস্থা নাই, ঝাৰু হাৰিছিল বেচেৰি, গিৰমিছটো হেৰাইছে, সেইবাবে ঝাৰুৰে বিচাৰি আছোঁ। বিচাৰি লওক। তো ভিডিঅ'টি বেলেগ দেখাবলগীয়া নাই হা। আৰু মোৰ ভ্লগিংটো তাইয়ে কৰিলে। মোবাইলটোত যিহেতু লক নকৰাকৈ কেমেৰা অন কৰিব পাৰি, লক নোখোলাকৈ, গতিকে একদম ইহঁতে মোবাইলটো পালে ব্লগিং ষ্টাৰ্ট দিয়ে। তো ভিডিঅ' হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে 15 তাৰিখ আৰু অৰ্থাৎ বিহু, মানুহ বিহু। তো যোৱাকালিও আমি হুঁচৰি গাবলৈ গৈছিলোঁ। হুঁচৰি মানে বিহু হয়। আপোনালোকক কিবা কিবি দেখাম। আজি যাবলৈ ওলাইছোঁ। বতৰটো একচুৱেলি বহুত বেয়া, নাজানো ভালকৈ যাব পাৰোঁ নে নাপাওঁ, মাৰিব পাৰোঁ নে নাপাওঁ। মোবাইলটো লৈ নাযাওঁ যিহেতু আপোনালোকক দেখাব নোৱাৰিম। তো কিবা কিবি যদি মই বেলেগৰ থ্ৰুৰে ক্লিপ পাওঁ মই দেখাই দিম, চাই থাকিব। এতিয়া বিহু মাৰিবলৈ যাওঁ। টকা 500 লয়া চলয়া 500 দাম কিন্তু মাত নামাতো আমি ঘুরিব এটি আচ্ছা এইটো আগা
বেলেগ একো দেখাবলৈ নাই ভিডিঅ'টি কেনেকুৱা পালে প্লিজ জনাব যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব বাই বাই